हे गाइस मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো ছাগলী মাংসৰ এটা ধুনীয়া ৰেচিপি। আশা কৰো আপোনালোকে ৰেচিপিটো চাই ভাল পাব। ছাগলী মাংস যেহেতু বনাওঁতে অলপ সময় লৈছিল কিন্তু খাবলৈ টেষ্টি হৈছিল। ছাগলী মাংস বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ সকলোৱে, কিন্তু মই কেনেকৈ বনালো সেইখিনি মই আপোনালোকক দেখুৱালো। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে মই লৈছো ছাগলী মাংস আধা কেজি। এইখিনি মই এতিয়া মেৰিনেট কৰি লম। মেৰিনেট কৰিবলৈ মই লৈছো জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, 1 চামুচ নিমখ। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব, আৰু 2 চামুচ হালধি পাউডাৰ। এচামুচ চিকেন মছলা পাউডাৰ, যেহেতু মোৰ ওচৰত মটন মছলাটো নাই, আৰু লগতে দিছোঁ এচামুচ মিঠাতেল। এতিয়া মই মছলাখিনি মাংসৰ লগত ভালদৰে সানি ল'ম, যাতে মছলাখিনি ভালদৰে লাগি যায়। এতিয়া মাংসখিনি ঢাকোন এখন লগাই ফ্ৰিজত 1 ঘণ্টামান ৰাখি থ'ম। তেতিয়ালৈকে মই বাকিবোৰ বস্তু গোটাই ল'ম। মই ইয়াত লৈছোঁ 4টা পিঁয়াজ, কেইটামান কেঁচা জলকীয়া, কেইটামান শুকান জলকীয়া, আদা এটুকুৰা আৰু কেইফুটামান নহৰু। জলকীয়াটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব, মই ইমানেই দিছোঁ। পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ, আৰু লগতে আদা, নহৰু আৰু জলকীয়াৰ এটা পেষ্ট বনাই ল'লোঁ। এয়া দেখিছেনে, মাংসখিনিত মছলাখিনিও ভালকৈ লাগি গ'ল। এতিয়া মই গেছটো হাই ফ্লেম কৰি কেৰাহীখন গৰম হ'ব দিম। তাৰ পাছত মই মিঠাতেল দি দিম। তেলখিনি আপোনালোকৰ নিজৰ জোখত দি ল'ব, মই ইমানেই দিছোঁ। যিহেতু মই মাংসখিনি মেৰিনেট কৰোঁতেই তেল ব্যৱহাৰ কৰিছিলোঁ। তেলখিনি গৰম হ'ল। এতিয়া গেছৰ ফ্লেমটো ল' কৰি তাত মই এখিলা তেজপাত টুকুৰা টুকুৰকৈ ছিঙি দি দিছোঁ, আৰু লগতে শুকান জলকীয়া কেইটাও ছিঙি দি দিছোঁ। তেজপাত আৰু শুকান জলকীয়াখিনি মই ইমানেই ভাজিম, বেছিকৈ ক'লা হৈ গ'লে খাই ভাল নালাগে। এতিয়া মই পিঁয়াজখিনিও দি দিম। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। 6-7 মিনিটমানৰ কাৰণে এনেদৰে একেৰাহে ভাজি থাকিম। দেখিছেনে, পিঁয়াজখিনি এতিয়া অকণমান ৰঙচুৱা হৈছে। এতিয়া মই বনাই থোৱা পেষ্টখিনিও পিঁয়াজৰ লগতে দি দিম, আৰু এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজাৰ সময়ত মই গেছটো ল' ফ্লেম কৰি থৈছিলোঁ, তেতিয়া তলত লাগি নধৰে। আৰু মাংসৰ সোৱাদটো পিঁয়াজখিনি ভজাৰ ওপৰতে যথেষ্ট নিৰ্ভৰ কৰে। এইখিনি মই প্ৰায় একেৰাহে 15 মিনিটমান ভাজিয়ে আছোঁ। দেখিছেনে, ইয়াৰ কালাৰটো সলনি হৈ গ'ল। এতিয়া ইয়াতে মই দি দিছোঁ মাংসখিনি, যিখিনি আগতীয়াকৈ মই মেৰিনেট কৰি ৰাখিছিলোঁ, আৰু এতিয়া ভালকৈ মিলাই ল'ব লাগিব।
এনেদৰে মই অলপ সময় লৰাই আছোঁ। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকোনখন লগাই ৰাখিম। প্ৰায় 6-7 মিনিটমানৰ পাছত মই ইয়াৰ ঢাকোনখন আঁতৰাই দিছোঁ। দেখিছেনে মাংসখিনিৰ লগত মছলাখিনি পূৰা মিলি গৈছে আৰু লাহে লাহে তেল ওলাবও ধৰিছে। ছাগলী মাংস যিহেতু ভাজোতেও অলপ সময় লাগে, সেইকাৰণে এইখিনি নিজৰ সুবিধা অনুসৰি ঢাকোন লগাই লগাই ভাজি থাকিব। আৰু এতিয়া মই ইয়াতে দিছোঁ আলুখিনি ভালদৰে মিলাই আকৌ ঢাকোনখন লগাই দিম। এতিয়া মই ঢাকোনখন আঁতৰাই আকৌ ভালদৰে মিলাই ল'ম। মই মাজতে পানী দিছিলোঁ, সেয়া আপোনালোকক দেখুওৱা নহ'লে। আগতে মই পানী বেছি দিয়া নাছিলোঁ, সেইকাৰণে মই আকৌ অকণমান গৰম পানী দি দিম। যিহেতু মাংসত গৰম পানী দিলেহে ইয়াৰ সোৱাদটো বেছি ভাল হয়। এতিয়া মই আকৌ অলপ সময়ৰ বাবে ঢাকোনখন লগাই ৰাখিম। অলপ সময়ৰ পাছত আকৌ মই ঢাকোনখন আঁতৰাই দিছোঁ। মাংসখিনি বৰ ধুনীয়াকৈ উতলি আহিছে। মাংসখিনি এনেদৰে ঢাকোন নলগোৱাকৈ অলপ সময় উতলাই ৰাখিম। গেছটো হাই ফ্লেম কৰি দিছোঁ। এতিয়া মই এইখিনিত পানী দি দিম, অলপ সৰহকৈ দিম আৰু এইখিনি মই অলপ সময় উতলিব দিম। তাৰ পাছত মই প্ৰেছাৰত ভৰাই 3টা চিটি মাৰিবলৈ দি দিম। আচলতে মই ছাগলী মাংসৰ জোল খাইহে ভাল পাওঁ। ছাগলী মাংসৰ জোল কাৰ কাৰ প্ৰিয় জনাবচোন। অলপ সময় উতলাৰ পাছত এইখিনি মই প্ৰেছাৰত দি দিম আৰু প্ৰেছাৰৰ ঢাকোনখন লগাই মই 3টা চিটি মাৰিব দিম। এয়া মোৰ ছাগলী মাংসৰ জোল ৰেডি হৈ গ'ল। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে, খাবলৈও সঁচাকৈ বহুত টেষ্টি হৈছে। আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে অতি সোনকালে পায়।